নমস্কাৰ। আজি মই কথা পাতিম অসমত শিয়াল ওলাইছে। শিয়ালক চিনি পায় নে সকলে? মই কৈ আছো ৰ'ব। আমি পাওঁ। এটা পগলা শিয়াল ওলাইছে, পগলা। এই শিলাদিত্যৰ কথা কৈছো মই, শিলাদিত্য পগলা শিয়াল। মানে যিবিলাক ভাল শিয়াল সি সময়মতে হোৱা দিয়ে, আৰু পগলা শিয়াল য'ত হোৱা দিব লাগে তাতো দিয়ে, য'ত হোৱা দিব নালাগে তাতো গৈ হোৱা দিয়ে। কেনেকৈ মই সেইটো কথা কৈ আছো। লংকা বামুণ গাঁৱত এজন মুছলিম মানুহ হিন্দু বসতি অঞ্চলত গৈছিলে। ৰাতি বুলি যাওঁতে তাতে থকা হিন্দুসকলে তাক কোবাই হত্যা কৰিলে গৰু চোৰৰ সন্দেহত। আৰু সেইটো কথা মই নিজে কোৱা নাই, ইয়াত চাব DY36 পৰা সিহঁতে নিউজ চেনেলত বজাই দিছে। সিহঁতে কৈছে মুছলিম বসতি, শিলাদিত্যদেৱৰ ভাষণ, শিলাদিত্যদেৱে কি কৈছে চাই লওক এবাৰ। মুছলিম বসতি প্ৰধান গাঁৱত প্ৰৱেশ কৰিবলৈ অসম আৰক্ষীৰ ভয়। য'তেই হিন্দুসকল সংখ্যালঘু তাতেই প্ৰশাসনে গুৰুত্ব কমাই দিয়ে। অকল বিজেপিৰ চৰকাৰ, শিলাদিত্যৰ বিজেপিৰ চৰকাৰত আস্থা নোহোৱা হ'ল। আকৌ ঈশান নিউজৰ পৰা কি কৈছে চাওক, মই সেইটো পঢ়ি কৈ আছো। শিলাদিত্যদেৱৰ ভৰিত ধৰি কান্দিলে লংকা বামুণ গাঁৱৰ ৰাইজে। গৰু চোৰৰ সন্দেহত মৰিয়াই হত্যা কৰা হৈছিল হিফজুৰ ৰহমান নামৰ এজনক। শিলাদিত্যদেৱক কাষত পাই আৱেগিক হৈ পৰিল স্থানীয় ৰাইজ। তাৰ শিলাদিত্যদেৱৰ যাব লাগিছিল ক'ত, সি গ'ল ক'ত? শিলাদিত্যদেৱৰ যাব লাগিছিল হিফজুৰ ৰহমানৰ ঘৰত। কাৰ সন্দেহজনকভাৱে মৰিয়াই হত্যা কৰিছে, এইটো একেবাৰে যে চুৰ কৰিছে বুলি ধৰা পালে মাৰিলে বেলেগ কথা, কিন্তু একচুৱেলি চুৰ বুলি ধৰা পোৱাও নাই বা চুৰ কৰাও নাই। সন্দেহজনকভাৱে মৰিয়াই যদি হত্যা কৰিছে, ই যাব লাগিছিল যাক মাৰিছে তাহাঁতৰ ঘৰত, সি নগৈ আৰু বেলেগৰ ঘৰত যায়, যোনে মাৰিছে তাহাঁতৰ ঘৰত যায় উৎসাহ দি আছে। কেনেকুৱা চুৰ? মোৰ হিচাপত অসমত গৰু চুৰ ই নহয়, শিলাদিত্য হয় গৰু চুৰ। 1 নম্বৰ গৰু চুৰ যদি আছে, শিলাদিত্যই আছে। শিলাদিত্যদেৱক চিনি পায়নে? বাংলাদেশৰ পৰা অহা সি বাঙালী এজন। সি কেতিয়াবা নিজক অসমীয়া বুলি পৰিচয় দিছেনে? আমাক যে সি তুচ্ছতা চিল্লে কৰি থাকে, আমি অসমীয়া, আজি অসমীয়া, আমি লাইফত গৈ কেনে আমি অসমীয়া, আমি সকলোৱে অসমীয়া। সি কেতিয়াবা কৈছে নাই সি অসমীয়া? আৰে যি শিলাদিত্য কাছাৰত এতিয়া বাঙালী ফেডাৰেশ্যনৰ মিটিং হৈছিলে, য'ত নেকি আমাৰ অসমীয়া স্বাভিমান গামোচাখনে কি অপমান কৰিছিলে। কেনেকৈ গম পায় আপোনালোকে? বাঙালীক যিবোৰ গামোচা, আমি পিন্ধা গামোচা, যিটো আমি পিন্ধি টয়লেটত গৈ থাকোঁ, সেইটো গামোচাৰ পৰা আধা কাটি আনি, আধা আমাৰ অসমীয়া গামোচাৰ পৰা আধা কাটি কেনে দুটা সমন্বয় গামোচা বনাইছে। গামোচা বনাই কেনে আমাৰ গামোচাখন কি অপমান কৰিছে। শিয়াল এটা শিয়াল এটা মানে কি, সি যে অসমত যে সি যে বকি থাকে, শিলাদিত্যই যে বকি থাকে, বাংলাদেশী বাংলাদেশী মূলৰ মুছলিম বিলাকে বা সংখ্যালঘু মুছলিম বিলাকে এইটো কৰি থাকে, চুৰ কৰি থাকে, সেইটো কৰি থাকে। শিলাদিত্য তোক কৈছো, মই তই বুলি কৈছো, তোক আপুনি ক'লে মোৰ ভুল হ'ব। মই যিটো ভাবো যে মই তোক যদি আপুনি বুলি কওঁ তেতিয়াহ'লে মোৰ ভুল হ'ব, কাৰণ তই যে কৈ আছ, তই একবাৰ ভাবি চাইছনে যে তই যে বাংলাদেশৰ পৰা কেতিয়া আহিছ? তই যে মিয়া মুছলিমক যদি বাংলাদেশী তই কৈ আছা, এটা কথা মনত ৰাখিবি, যেতিয়া আমি অসমৰ ভূমিপুত্ৰ, আমি যেতিয়াৰ পৰা অসমীয়া, তাৰমানে আমি যে অসমীয়া, এইটো আমি 100% গ্যাৰাণ্টিৰে ক'ব পাৰোঁ। যেতিয়া আমাৰ অসমত ভূমি আছে, যেতিয়া আমাৰ মাটি ৰেজিষ্টাৰ হৈছে অসমত, যেতিয়া মাটি ৰেজিষ্টাৰ হৈছে, তেতিয়া তই বাংলাদেশতো জন্ম পোৱা নাই। তই যে বাংলাদেশত জন্ম পাইছা, তেতিয়া জন্মই পোৱা নাই তই। তেতিয়ালৈকে আমাৰ অসমত মাটি, আমি অসমৰ ভূমিপুত্ৰ হয়। আৰু তই বাংলাদেশী কৰি যে চিঞৰি থাক, এতিয়াও তই দেখাব পাৰিবি নেকি তোৰ অৰিজিনেল ইণ্ডিয়াৰ চিটিজেনশ্বিপ? তই দেখাব নোৱাৰিবি, এইটো 100% গেৰাণ্টি দিলোঁ। আৰু যদি দেখাব পাৰা, নিউজত আহা, ডাইৰেক্ট ফেচ টু ফেচ কথা হ'ব তোৰ লগত। এইটো মই তোক চেলেঞ্জ দি ক'লোঁ, বাংলাদেশত গুচি যা, আৰু ইয়াতে যদি থাকা অলপ সাৱধানে থাকিবি, নহ'লে কেতিয়াবা কাণতলীয়া চৰো খাব পাৰা, গেৰাণ্টি নাই মানুহৰ। যেনেকুৱা ব্যৱহাৰ তই কৰা, তেতিয়াহ'লে মানুহৰ কাণতলীয়া চৰ খাবি, এইটো মই 100% কৈ দিলোঁ। গম পালি নে নাই? কাৰণ এটা কথা তই মনত ৰাখিবি, 100% মনত ৰাখিবি যে বাংলাদেশী মূলৰ মিয়াবোৰে এইটো কৰে, সেইটো কৰে, এনেকুৱা মন্তব্য তই নেক্সট টাইম নকৰিবি। এইটো তই সকিয়াই দিছোঁ, মই 100% তোক কৈ দিছোঁ। এটা কথা তই মনত ৰাখিবি যে বাংলাদেশী মিয়া, বাংলাদেশী এইটো, তই যে বাংলাদেশৰ পৰা কেতিয়া আহিছা এইটো তই নিজে জানো ভালকে। তই এটা কথা কি, ইমান দিন বাংলাদেশত তই যাব লগা হ'ল হয়, কাৰণ তই বিজেপিত যোগ দিয়াৰ কাৰণে তই বাংলাদেশক নপঠিয়ালে। তই হিচাপ কৰি চা, 1971 পিছতহে ইণ্ডিয়াত আহিছা 1971 পিছত, তেতিয়াহ'লে তই বাংলাদেশী হয়। 1 নম্বৰ বাংলাদেশী, শিলাদিত্যত তই বাংলাদেশী হয়। কিবা কাৰণে বিজেপিত চান্স পাইছা কাৰণে
তই ইয়াত জাগা পাইছা, যদি তই বিজেপিত নহয় বেলেগ কিবা দল হ'লে হয়, বিজেপি লাত মাৰি তোক বাংলাদেশত পঠাই দিলে হয়, সেইটো গম পাইছ নে নাই? তাৰমানে মেইনলি কথা কি সকলোৱে জানেনে, তাৰ গাটো অসমত থাকিলেও তাৰ মনটো এতিয়াও বাংলাদেশী হৈ আছে। 100% বাংলাদেশী হৈ আছে। তাৰ তাৰ পিছফালে চৰিত্ৰই গম পায়। তাৰ পিছফালে এতিয়া উঠাই চালে চাগে কটাতৰৰ দাগ তাতে আছে। কাৰণ সি কেতিয়াও নিজে অসমীয়া বুলি স্বীকাৰ নকৰে হিলাদিত্যদেৱে। মই এইটো কৈছো, স্বীকাৰ কৰিব কৰ পৰা, ই নিজেতো বাংলাদেশৰ পৰা আহা। মই অসমীয়া, মই কৈছো হিলাদিত্য ক'ব পাৰে নেকি সি অসমীয়া? কেতিয়াও নকয়। কাৰণ ই 71ৰ পিছত, 1971ৰ পিছতহে ই বাংলাদেশৰ পৰা আহিছে। ই কেনেকে ক'ব যে মই অসমীয়া বুলি? ইয়াৰ অসমীয়া কোৱাৰ হিম্মতে নাই, তাৰ বুকুত দমে নাই। আৰু যি তেতিয়া যে সি বাংলাদেশৰ পৰা আহিছে, আমাৰ ভূমিপুত্ৰ, আমাৰ মাটিৰ পাট্টা চাক আৰু তাৰ মাটিৰ পাট্টা চাক একেলগে সমানে, আমাৰ মাটিৰ যিটো পাট্টা, আমি তেতিয়াৰ মাটিৰ পাট্টাটো দেখাম আৰু হিলাদিত্য মাটিৰ পাট্টাটো দেখাক। যদি হিলাদিত্য আমাৰ যদি পিছত অসমৰ যদি ভূমি তাৰ নামত হৈ থাকে, তেতিয়াহ'লে সি 100% বাংলাদেশত গুচি যাব লাগিব। 400 বিঘা মাটি, 400 বিঘা মাটিৰ 1900 চনতে ককাহঁতৰ আমলৰ সেইটো মাটি এতিয়াও পাট্টা কৰা আছে, সেইটো ককাহঁতৰ নামতে আছে। সেইটো গম পাইছে না নাই? এটা কথা কি, হিলাদিত্য যে ই নিজেতো অসমৰ ভূমিপুত্ৰ নহয়, ই আহিছে বাংলাদেশৰ পৰা। সিদিনা আহিল বাংলাদেশৰ পৰা। 1971ৰ পিছত যদি বাংলাদেশৰ পৰা আহে, ই চিটিজেনশ্বিপ পালে কেনেকে? এইটো মই গম নাপাওঁ। আচলতে বিজেপিত যোগ দিয়াৰ কাৰণে এইটো হৈছে কিজানি, মোৰ ধাৰণা এইটো। সি আমাৰ গুৰুজনক চিনি নাপায়। আমাৰ গুৰুজন কোন? গুৰুজনৰ সম্পৰ্কে তাৰ একো জ্ঞানে নাই। অকল কোনো ধৰ্মতে নাই যিবিলাক ধৰ্ম তুচ্ছ তাচ্ছিল্য কৰা, কিন্তু হিলাদিত্যই কোনটো ধৰ্ম সেইটো পাইছে মই নাজানো। হিলাদিত্য বুলি কিয় কবে? সি এটা বুঢ়া শগুন। এতিয়া যাবি চুল টাকলা কৰি, চুলি কেইটা টাকলা কৰি, দাড়ি চাৰি একো নাই, দেখা পালে যেন বুঢ়া শগুনৰ দৰে মৰা চৰাই চিৰিকটি খাই ফুৰা বুঢ়া শগুন যে শগুন দেখা পাইছে। আজিকালি কিন্তু বহুত কম হৈ গৈছে। আমি যেতিয়া আগত মৰা গৰু, মৰা কুকুৰ নদীৰ পাৰত আমাৰ ব্ৰহ্মপুত্ৰত ভাহি অহা, আমি যিকোনো চৰত থাকি মানে লাগি থকা সেইকেইটা চাইছো, শগুনে খাই থাকে। কিন্তু সেই শগুন আজিকালি নাইকিয়া হৈ গ'ল এই বুঢ়া শগুনটোৰ কাৰণে। এইটো গম পাইছে নে নাই? এই বুঢ়া শগুনৰ কাৰণে, হিলাদিত্য বুঢ়া শগুনৰ কাৰণে এই শগুন কেইটা নাইকিয়া হ'ল। এই শগুন কেইটা মৰা গৰু খাইছিল, আৰু সেই শগুন কেইটাকে হিলাদিত্যই খাইছে। ই এটা বুঢ়া শগুন হয়। তাৰ চেহেৰাটো চাবি, ই এনেকুৱা উল্টা পুল্টা মাত মাতিলে, তাৰমানে এনেকুৱা যে মাত মাতি থাকে, সি কথা কৈ থাকে। এইবিলাকৰ কাৰণে তাৰমানে কি, এটা কথা কি, ওপৰৱালাৰ মানে আমি জনামতে ওপৰৱালাৰ এটা কি, যোনে ভাল, ইয়াৰ চেহেৰাটো ভাল থাকে, ইয়াৰ চেহেৰাটোৱে বান্দৰৰ দৰে হৈ গৈছে। সি ঘৰৰ থাকে কেতিয়াবা, মানে এতিয়া সি পগলা হৈ গ'ল। তাৰমানে তাততো সি বুজাৰ পৰা ইলেকশ্যন ভোট খেলিব নোৱাৰিলে। বিজেপিয়ে লাত মাৰি ওলাই দিলা। সি পগলা হৈ কিনে যিমানে বকি থাকা, বিজেপিয়ে তো লাত মাৰি ওলাই দিছে। বিজেপি দলৰ হৈ মাত মাতিছে, এইটো কৰিছে, এইটো কৰিছে, লাত মাৰি যে ওলাই দিছে। তইতো নিজে ফেচবুক পোষ্টত লিখিছা যে বিজেপিয়ে মোক লাত মাৰি ওলাই দিলে। লাজ নালাগে তোৰ? পগলা শিয়ালৰ নিচিনা সি বনাই এতিয়া ঘূৰি থাকে। মানে য'ত হোৱা দিব লাগে তাতো হোৱা দিয়ে, য'ত দিব নালাগে তাতো গৈ কিনে হোৱা দিয়ে। মুখখন আছে কাৰণে য'তে ত'তে বকি থাকিব নালাগে। মুখখন আছে বুলি য'তে ত'তে বকি নাথাকিবি, এইটো তো খকিয়াই দিলো। তই এনেকে বকি নাথাকিবি। তই বাংলাদেশৰ মানুহ, বাংলাদেশত গুচি যাব পাৰা। এইটো কথা গম পাইছা না নাই? বাংলাদেশত তই গুচি যা, তোৰ ইণ্ডিয়াত স্থান নাই। আজি হ'লেও তই বাংলাদেশত যাবি, কালি হ'লেও তই বাংলাদেশত যাবি, এইটো মই গম পাইছো। কাৰণ আজি বিজেপিয়ে কিক মাৰি ওলাই দিছে, কেতিয়াবা বেলেগ দলত সোমাবি, সিয়ে কিক মাৰি ওলাই দিব, লাষ্টত চাবি তোৰ বাংলাদেশত যোৱাই ভাল, পিছত বাংলাদেশতে গুচি যাবি। এইটো ভালকে গম পাওঁ। সেইকাৰণে অসমত তই শিয়ালগিৰি কৰি আছ, গাঁতৰ পৰা ওলাই এইফালে এবাৰ হোৱা, ইফালে এবাৰ হোৱা। তাৰমানে য'ত হোৱা দিব লাগে তাতেও দিয়া, য'ত দিব লাগে তাতেই দিয়া। তাৰমানে এইটো এটা কিবা স্বভাৱ চৰিত্ৰ হ'ল নেকি? এইটো কিবা চৰিত্ৰ হ'ল নেকি? এইটো কিবা মানুহৰ পৰ্যায়ত পৰে নেকি? হিলাদিত্য তোক কৈছো, এতিয়াও ভাল হৈ যা। তই অলপ ভাল হৈ যা, কাৰণ তই মানুহ হোৱাৰ চেষ্টা কৰ। শগুন হৈ থাকি লাভ নাই। পৃথিৱীত যদি আহিছা, মানুহ হৈ জীয়াই থাক, ভাল লাগিব, তোক মানুহ ভাল ক'ব। কিন্তু শগুন হৈ জীয়াই থাকিলে তো মৰা বস্তুৱে খাব লাগিব। তেতিয়াহ'লে তই কেনেকে মানুহৰ হিচাপত গণ্য কৰা হ'ব? তোকতো আমি মানুহ হিচাপত গণ্যই নকৰোঁ। তোক শিয়াল বা নহ'লে বুঢ়া শগুন, এইটো হিচাপতে আমি গণ্য কৰিব পাৰোঁ, তাৰ বাহিৰে একো নোৱাৰোঁ। গম পালি? এটা কথা মনত ৰাখিবি যে এনেকুৱা যোনে য'ত সুখ বেদনা প্ৰকাশ কৰিব লাগে তই তাতে যাবি, এটা ভাল কাম। কিন্তু তই এইবিলাক যে কৰি আছ, যে যোনে মানুহ মাৰিছে তাক সমৰ্থন কৰি আছো, যোনে মানুহ মাৰি আছে তাক যোনে সমৰ্থন কৰে তাকতো দেশদ্ৰোহী বুলি ক'ব লাগিব। হিচাপততো তাক দেশদ্ৰোহী বুলি ক'ব লাগিব। কাৰণ মানুহ এটা ডকাইতৰ তই পক্ষ লৈ আছো, গুণ্ডাৰ পক্ষ লৈ আছো, তেতিয়া তইও গুণ্ডা হবি। সেইটো কথা। একচুৱেলি কথা মোৰ এইটোৱে কথা, মই যিটো লৈ লাইভত অহা, তাৰমানে আমাৰ কথা এতিয়াও ভাল হৈ যা। বহুত সময় আছে, এতিয়াও বয়স হৈছে, বহুত বয়স হৈ গৈছে, বুঢ়া শগুনৰ দৰে হৈ গৈছা। সেইকাৰণে এতিয়াও ভাল হৈ যা। যেনেকৈ মন্তব্য কৰা, যেনেকুৱা কথা পাতি থাকা, তোৰ নৰকতো জাগা নিমিলিব। গম পাইছা না নাই?
নৰকতো জাগা নাপাবি। নৰকত যে খৰি দিয়া মানুহ তোক নাৰাখিব, নৰকত তোক ভাত ৰন্ধা মানুহ নাৰাখে। গম পাইছা না নাই? সেইটো কথা মনত ৰাখিবি। দুনিয়াত ভাল কাম কৰি যাবি, আখেৰাতত ভাল পাবি। আৰু দুনিয়াত নকৰিলে তই তাতেও যাই ভাল নাপা, তাতেও যাই মৰিও তই শান্তি নাপাবি। তোক মৰিলেও তই যদি মৰা তথাপিও তোক পহু খেদা দি খেদিব মানুহে। ৰাইজ সেইবিলাক কথাত আমি গুৰুত্ব নিদিওঁ। এই শিলাদিত্যৰ নিচিনা যিবিলাক পগলা আছে, এই পগলাবিলাকৰ কথা আমি গুৰুত্ব নিদিওঁ। পৃথিৱীৰ যিকোনো হিন্দু, মুছলিম, শিখ, জৈন যি ধৰ্ম নহওক কিয়, আটাইতকৈ ওপৰৰ ধৰ্ম, ডাঙৰ ধৰ্ম মানৱতা। আহক আমি মানৱতা লৈ কিনে আগবাঢ়ি যাওঁ আৰু মিলা প্ৰীতিৰে ভাই ভণ্টি সকলোৱে মিলা প্ৰীতিৰে দাদাৰ লগত মিলা প্ৰীতিৰে আমি সময়বিলাক পাৰ কৰোঁ। অসমৰ কাৰণে আমি দেশৰ কাৰণে যি কৰোঁ, দেশৰ কাৰণে কৰোঁ। সিহঁতৰ কথা যি পগলাবিলাকৰ কথা আমি গুৰুত্ব নিদিওঁ। নমস্কাৰ জনাই আমি বিদায় লৈছোঁ। জয় অসম। আৰু এনেকুৱা কথাত তাৰমানে কি, মোৰ কথা মতে তেনেকুৱা উগ্ৰবাদী মন্তব্য যেনেকুৱা শিলাদিত্যই কৰে বা তেনেকুৱা কোনোবাই মুছলিমেও কৰিছে বা কোনোবাই কৰিছে, মোৰ কথা যোনে কৰিছে ইহঁতক আমি বয়কট কৰি যাতে চলিব পাৰোঁ আৰু ইহঁতক আমাৰ পৰা আঁতৰাই ৰাখিব পাৰোঁ। আমাৰ প্ৰেম যে ভাতৃত্ববোধৰ যিটো বন্ধন আমাৰ অসমত আছে, এই বন্ধনটো যাতে আমি জীয়াই ৰাখিব পাৰোঁ, এইটো যাতে আমি মজবুত কৰিব পাৰোঁ। তেনেকুৱা হিয়াল, সত্যৰঞ্জন বৰা এইবিলাকৰ কথাত কাণ নিদি আমি ভালকে চলাৰ চেষ্টা কৰোঁ, আমি একত্ৰিত হৈ চলাৰ চেষ্টা কৰোঁ, তেতিয়াহে আমাৰ দেশখন আগবাঢ়িব। তো আজি কোৱাৰ মোৰ এইখিনিয়ে আছিল, এইখিনিয়ে কৈ শেষ কৰিছোঁ। নমস্কাৰ, আসসালামু আলাইকুম, জয় অসম।